আমি জোৰ তৰপে শাক ছিঙিহে আছো, নাজানো এইগিলা কাৰ মাটি। কিন্তু এতিয়ালৈকে বিচাৰিয়ে পোৱা নাই বুন্দিয়া হাতৰ খেতি। হেই মালিকে যদি গম পাবা লাগে খুবেই লাল কৰব আমাৰ। কানি খোৱাবোৰক কয় কানিয়া, আৰু ইফালে চাব নেকি আমাৰ লগত কোন আছে? এয়া বুন্দিয়া। একদম ৰাইজ, এয়া আমি ভতুৱা শাক মানে বিচাৰি আছোঁ। নগৰত থাকিলে আপোনালোকে কিছুমান আধুনিক সুবিধা পাব পাৰে, কিন্তু গাঁৱত থাকিলে আপোনালোকে কিছুমান বেলেগ ধৰণৰ প্ৰাকৃতিক সুবিধা পাব। এয়া চাওক, ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, আৰু তাতে আমি এয়া ছিঙি আছোঁ জিলমিল শাক। এই শাকবিধক আপোনালোকে বাৰু কি বুলি কয়? আমাৰ ইয়াতে বহুত বেলেগ বেলেগ নামত জনা যায়। আপোনালোকে কি নামেৰে এই শাকবিধক জানে এটা এটা কমেণ্ট কৰি জনাবচোন। আকৌ জিলমিল খুতুৰা বুলিও কয়, আকৌ বালি খুতুৰা বুলিও কয়। যোনে যাৰ ফালে যি কৰে। আৰু আমি তিনিটা আহিছোঁ আজি ভতুৱা শাক, কিন্তু বেলেগৰ তাতহে বিচাৰি আছোঁ, নিজৰ বুলি আমাৰ একোৱে নাই। আমি তাৰমানে ইয়াতে কাৰ মাটি কাৰ খেতি নাজানো, এই বেহাৰৰ মাজে মাজে এই শাকটো হৈ আছে, আৰু তাৰ পৰা আমি ছিঙি আছোঁ। এয়া শাক খান্দি খান্দি মাটি হাতেদি লৈছোঁ বান্ধি, আৰু ঘৰত যাই ধুনীয়াকৈ খাম ৰান্ধি। আমি আকৌ খেতি নষ্ট কৰা নাই দেই ৰাইজ, মানে লাহে লাহে গৈছোঁ, লাহে লাহে আহিছোঁ। মৰম মৰমকৈ এইটো চাওক, এনেকুৱাকৈ থাকে, এনেকুৱাকৈ এইটো